ওম বাসুদেৱে নমঃ। প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, ৰাস্তাত কি বস্তু ওপৰত ভৰি নিদিব, নহ'লে আপোনালোকৰ বিপদ নিশ্চিত। আজি সেই বিষয়ে কথা পাতিম। আপোনালোকলৈ এটা সৰু অনুৰোধ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে, তেতিয়াহ'লে আমাক উৎসাহ যোগৰ বাবে ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, হিন্দু শাস্ত্ৰৰ বিষ্ণু পুৰাণ অনুসৰি দৈনন্দিন পথত চলা ফুৰাৰ সময়ত অথবা পথ পাৰ হোৱাৰ সময়ত কিছুমান বস্তু স্পৰ্শ কৰা বা ভৰি দিয়াটো অনুচিত। কিন্তু বৰ্তমান সময়ত মানুহে কিবা বিশেষ বিষয়ৰ কথা উল্লেখ কৰিলে তাৰ পিছত থকা বৈজ্ঞানিক যুক্তি বিচাৰিবলৈ আৰম্ভ কৰে। যদিও আজিৰ এই বিষয়ৰ যুক্তি হিন্দু সনাতন ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহত খুব সুন্দৰভাৱে বৰ্ণনা কৰা আছে, যিবোৰ বহু মানুহে নাজানে আৰু জানিবলৈ চেষ্টাও নকৰে। আৰু সেই অজ্ঞানতাৰ বাবে মানুহে বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক কষ্টত ভুগিব লাগে। কেতিয়াবা মানুহ মৃত্যুৰ মুখতো পৰে। আৰু বিষ্ণু পুৰাণ অনুসৰি সেই বস্তুসমূহ যিবোৰ পথত পৰি থকাৰ পিছতো ভুলতে স্পৰ্শ কৰিব নালাগে। প্ৰিয় দৰ্শক, ৰাস্তাত পৰি থকা প্ৰথমবিধ বস্তু হৈছে কোনো অজানা প্ৰাণীৰ মৃতদেহ। যদি কোনো অজানা প্ৰাণীৰ মৃতদেহ পথত পৰি থাকে, সেই মৃতদেহ স্পৰ্শ কৰা বা তাৰ ওপৰেৰে পাৰ হৈ যোৱাটো উচিত নহয়। বিষ্ণু পুৰাণ অনুসৰি ৰাস্তাত পৰি থকা প্ৰাণীসমূহৰ মৃত্যু দুৰ্ঘটনাৰ বাবে হয়, আৰু যদিহে মানুহে সেই মৃতদেহ ভুলতেও স্পৰ্শ কৰে, তেনেহ'লে অতি শীঘ্ৰে ঘৰলৈ উভতি যাব লাগে বা পুনৰ স্নান কৰা উচিত। স্নান কৰাৰ বিষয়ত হিন্দু ধৰ্মত কোৱা হৈছে যে মৃতদেহ অথবা মৃতদেহৰ চাৰিওফালে বিভিন্ন অশুভ শক্তিৰ প্ৰভাৱ থাকে, লাগিলে সেই মৃতদেহ কোনো জীৱ জন্তুৰে নহওক কিয়। সেয়েহে কোনো ব্যক্তি যদি এই মৃতদেহৰ স্পৰ্শলৈ আহে, তেতিয়াই তেওঁৰ পবিত্ৰতা নষ্ট হোৱাৰ উপৰিও পৰিৱৰ্তী সময়ত তেওঁ ভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, বিষ্ণু পুৰাণ অনুসৰি দ্বিতীয়বিধ যি বস্তুৰ কথা কোৱা হৈছে সেয়া হৈছে কেক বা চুলি। সাধাৰণতে চুলিক কোনো বিশেষ ভয়ানক বস্তু বুলি ভবা নহয়, যদিও পৌৰাণিক শাস্ত্ৰ অনুসৰি চুলিক কিছু বিশেষ ক্ষেত্ৰত অশুভ বুলি কোৱা হয়। এবাৰ ভীষ্মই অৰ্জুনক কৈছিল, যদি ভুলতো খাদ্যত চুলি পৰি যায়, সেই খাদ্য গ্ৰহণ কৰা উচিত নহয়, কাৰণ এনেবোৰ ভোজনে পিশাচক আকৃষ্ট কৰে। আৰু যেতিয়া কোনো ব্যক্তিয়ে কেশ ত্যাগ কৰে, তেতিয়া বুজা যায় যে তেওঁ তেওঁৰ লগত থকা সেইসমূহ অশুভ শক্তিকো ত্যাগ কৰে, যিসমূহ তেওঁৰ জীৱনৰ কষ্টৰ কাৰণ। আৰু সেইকাৰণে জন্ম, মৃত্যু আৰু অশুভ মুহূৰ্তত সন্মুখত মুণ্ডন কৰোৱা হয়। ৰাস্তাত পৰি থকা মুণ্ডনৰ চুলি স্পৰ্শ কৰা উচিত নহয়, কাৰণ সেই ব্যক্তিৰ ওপৰত থকা সমস্ত অশুভ শক্তিৰ প্ৰভাৱ স্পৰ্শ কৰা ব্যক্তিৰ ওপৰত পৰিব পাৰে। প্ৰিয় দৰ্শক, তৃতীয়বিধ বস্তু হৈছে ভস্ম অথবা ছাই। যেতিয়া কোনো স্থানত যজ্ঞ অথবা পূজা কৰা হয়, তেতিয়া সেই যজ্ঞৰ ভস্ম বহু সময় ভুলবশতঃ পথত পেলাই দিয়া হয় বা পৰি ৰয়। অগ্নি দেৱতাৰ কৃপাত উৎপন্ন সেই ভস্ম খুব পবিত্ৰ বুলি মান্যতা দিয়া হয়। যদি কোনোবাই ভুলবশতঃ এই ভস্ম পথত অতিক্ৰম কৰে বা ভস্মত ভৰি দিয়ে, তেন্তে সেইটো এটা পাপ কৰ্ম বুলি বিবেচিত হৈ পৰে। প্ৰিয় দৰ্শক, চতুৰ্থবিধ বস্তু হৈছে যিবোৰ ভৰি দিয়া উচিত নহয়, সেয়া হৈছে তান্ত্ৰিক কৰ্মত ব্যৱহাৰ হোৱা বস্তু, যেনে অস্থি, নেমু, জলকীয়া, লং, পাণ, ভিন্ন প্ৰকাৰৰ বস্ত্ৰ পথৰ ওপৰত যদি ভুলতে কোনোবাই চক্ৰান্ত কৰিবলৈ পেলাই ৰাখিছে, বা তেন্তে সেইবোৰ চুব বা স্পৰ্শ কৰাটো অনুচিত। এনে কৰ্মৰ উদ্দেশ্য হৈছে যে সেই অশুভ শক্তিয়ে যাতে সেই বস্তুসমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, আৰু যদি সেই বস্তু কোনোবাই স্পৰ্শ কৰে, তেন্তে অশুভ শক্তি তেওঁৰ ওপৰত ৰুষ্ট হৈ পৰিব আৰু তেওঁ ক্ষতিসাধন কৰিব পাৰে, যাক সাধাৰণতে প্ৰেত বাধা বুলি কোৱা হয়। প্ৰিয় দৰ্শক, পঞ্চমবিধ বস্তু হৈছে যিবোৰ বস্তু পথ পাৰ হওঁতে বা পথ বুলি যাওঁতে মনোযোগ দিয়া উচিত, সেয়া হৈছে কণ্টক অথবা কাঁইট। কোৱা হয় কণ্টকময় পথ দুৰ্ভাগ্যৰ প্ৰতীক। তেনে পথত চলা ফুৰা কৰিলে ভৰিত আঘাত হোৱাৰ উপৰিও জীৱনলৈ দুৰ্ভাগ্য মাতি আনিব পাৰে। প্ৰিয় দৰ্শক, ষষ্ঠ বস্তুবিধ হৈছে ৰাস্তাত পৰি থকা অৰ্থাৎ বৈ যোৱা স্নানৰ জলত ভৰি দিয়া অৰ্থাৎ পানীত ভৰি দিয়া। হিন্দু ধৰ্ম শাস্ত্ৰ অনুসৰি স্নানক শৰীৰ আৰু সুস্থ দেহৰ সুখৰ শুদ্ধিৰ কাৰক বুলি মান্যতা দিয়া হয়, আৰু স্নান কৰিলে যাৱতীয় অশুচি নাশ হয়। আৰু কাৰোবাৰ স্নানৰ জল যদি কোনোবাই ৰাস্তা পাৰ হওঁতে গচকি দিয়ে, সেইটো তেওঁৰ কষ্টৰ কাৰক হৈ পৰিব পাৰে। প্ৰিয় দৰ্শক,
অন্তিমবিধ বস্তু হৈছে অৰ্থাৎ সপ্তম বস্তুবিধ হৈছে এক নিৰ্দিষ্ট বস্তু নহয় বৰং মানুহৰ দ্বাৰা পেলাই দিয়া বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ সেইবোৰ হ'ব পাৰে মল মূত্ৰ থু খেকাৰ পাণ তামোলৰ পিক আদি ইত্যাদি যিসমূহ ৰাস্তাত পাৰ হওঁতে ভৰি দিলে ভিন্ন শাৰীৰিক সমস্যা যেনে উদাৰময় মূৰৰ বিষ হোৱাৰ উপৰিও দেহত কিছু নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰিব পাৰে প্ৰিয় দৰ্শক আজিৰ প্ৰস্তুতি কেনেকুৱা পালে নিশ্চয় আমাক কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম